নমস্কাৰ মিনতিকলৈ আপোনালোকক আদৰণি জনালোঁ। আজি এই 13.8 আপডেটত কেনেকৈ এটা শিশুৰ যিটো শিশুৰ আধাৰ কাৰ্ড আছে বা আধাৰ কাৰ্ড নাই সেই শিশুটো কেনেকৈ পোষণ ট্ৰেকাৰ এপত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰি এইটোকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাব বিচাৰিছোঁ। এতিয়া মোৰ মোবাইল স্ক্ৰীনত থকা পোষণ ট্ৰেকাৰ এপত মই এতিয়া ক্লিক কৰিম। ক্লিক কৰাৰ পাছত যিহেতু নেকি মই 13.8 ভাৰ্চনটো আপডেট কৰি থোৱা আছিলে, গতিকে ডাইৰেক্ট এনেকুৱা এখন স্ক্ৰীন ওলালে, যিহেতু নেকি মই লগইনো কৰি থোৱা আছিলে। গতিকে মই তিনিটা ফাইল ওলালে, এটা বেনিফিচিয়াৰী, হোম ভিজিট চিডুলাৰ আৰু ভেৰিফাই আধাৰ। গতিকে মই নতুনকৈ যিহেতু নেকি ৰেজিষ্ট্ৰেশ্যন কৰিম, গতিকে বেনিফিচিয়াৰী এইটো ফাইল দেখিলে যে ইয়াতে মই এতিয়া ক্লিক কৰিম। ক্লিক কৰাৰ পাছত এতিয়া 6 মাহৰ পৰা 3 বছৰ মডুলটোত মই এটা শিশু নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিম। গতিকে 6 মাহৰ পৰা 3 বছৰ শিশুটো মডুলটো মই এতিয়া ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছত এনেকুৱা এখন স্ক্ৰীন ওলালে, যিহেতু নেকি মই নিউ ৰেজিষ্ট্ৰেশ্যন কৰিম, গতিকে কি কৰিম, নিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোত মই এতিয়া ক্লিক কৰিলোঁ। ইয়াত মই প্ৰথমে কি কৰিম, শিশুটোৰ নাম ভৰাব লাগিব। তাৰপিছত যদি শিশুটোৰ আধাৰ নাম্বাৰ আছে তেনেহ'লে ইয়াত ভৰাব লাগিব, আৰু যদি নাই তেনেহ'লে যদি আধাৰ কাৰ্ড নাই তেনেহ'লে য়েছ বটনটোত ক্লিক কৰিব লাগিব। মই এতিয়া দেখাই দিওঁ আপোনালোকক, যিহেতু নেকি মই এতিয়া নাম ইয়াত লিখোঁ, শিশুটোৰ নাম অনন্ত গগৈ। তাৰপিছত ইয়াত অনন্ত গগৈ শিশুটোৰ নাম, যদি আধাৰ নাম্বাৰ আছে শিশুটো লিখিব লাগিব, যদি নাই তেনেহ'লে লিখিব নালাগে। যদি শিশুটোৰ আধাৰ নাম্বাৰ নাই তেনেহ'লে য়েছ বুলি লিখিব লাগিব। তাৰপিছত মাকৰ নাম বা মাকৰ আধাৰ নাম্বাৰ ইয়াত লিখিব লাগিব। তাৰপিছত মাকৰ যদি আধাৰ নাম্বাৰ নাই তেনেহ'লে তলত দেখিছে য়েছ বুলি লিখিব লাগিব। তাৰপিছত আধাৰ নাম্বাৰ অফ ফাদাৰ, গাৰ্জেনৰ আধাৰ নাম্বাৰ ইয়াত ভৰাব লাগিব। তাৰপিছত ডেট অফ বাৰ্থ দিব লাগিব। তাৰপিছত নেম অফ ফাদাৰ আৰু নেম অফ মাদাৰ লিখি মোবাইল নাম্বাৰটো দি মেলি তলত দেখিছে যে এইটো তলত দেখিছে ইয়াতো এই ছাবমিট অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। ছাবমিট অপশ্যনটো যদি ক্লিক কৰা হয় তেনেহ'লে এই ৰেকৰ্ড ক্ৰিয়েটেড ছাকচেছ, ছাবমিট অপশ্যনটো ক্লিক কৰাৰ পাছত ৰেকৰ্ড ক্ৰিয়েটেড ছাকচেছ বুলি ওলাব দেখাব। তেতিয়া মই এতিয়া এইটো এণ্ট্ৰি হ'ল নহ'ল মই এতিয়া যদি চাওঁ, অনন্ত গগৈ এইটো দেখিছে যে মই এইটো ইয়াত ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল। এতিয়া ইয়াত আধাৰ ভেৰিফাই কৰিবৰ কাৰণে কেনেকৈ কৰিম, গতিকে অনন্ত গগৈ যিটো লিখা আছে, গতিকে ইয়াতে এই নামটোৰ ওপৰতে মই এতিয়া ক্লিক কৰিম। নামটোৰ পাছত ক্লিক কৰাৰ পাছত এনেকুৱা এখন স্ক্ৰীন ওলালে, য'ত ইয়াত ভেৰিফাই আধাৰ ওলাইছে, গতিকে ইয়াত মই এতিয়া ক্লিক কৰাৰ পাছত এনেকুৱা এখন স্ক্ৰীন ওলালে, য'ত ফুল নেম, দেউতাকৰ নাম ওলালে, আধাৰ নাম্বাৰ ওলালে, ডেট অফ বাৰ্থ ওলালে, তাৰপিছত জেণ্ডাৰটো ওলালে, তাৰপিছত ভেৰিফাই আধাৰত মই এতিয়া ক্লিক কৰিম। তেতিয়া আধাৰ ভেৰিফিকেশ্যন কমপ্লিটেড বুলি এতিয়া ওলালে। তাৰমানে এই শিশুটোৰ, অনন্ত গগৈ শিশুটোৰ ভেৰিফাই হৈ গ'ল। এতিয়া কিয়নো যদি ভেৰিফাই হয় তেনেহ'লে ইয়াত আগতে যিটো কালাৰ আছিলে য়েল্ল' কালাৰ ট্ৰায়েংগল টাইপৰ বা ত্ৰিভুজৰ আকাৰত, এতিয়া ইয়াত ৰাইট চিন আপোনালোকে ইয়াত দেখিবলৈ পাব। তাৰমানে ৰাইট চিন দেখাৰ লগে লগে, সেউজীয়া কালাৰটো দেখাৰ লগে লগে আপোনালোকে গম পাব যে এইটো অনন্ত গগৈ আধাৰ কাৰ্ড বা আধাৰ নাম্বাৰটো ভেৰিফাই হৈ আছে। এতিয়া মই আকৌ যদি বেক হওঁ, এতিয়া মই আপোনালোকক আৰম্ভণিতে কৈছিলোঁ যে যদি এটা শিশুৰ আৰম্ভণিতে ৰেজিষ্ট্ৰেশ্যন কৰি থোৱা আছিলে কিন্তু আধাৰ নাম্বাৰ নাছিলে, কিন্তু পাছত যদি আধাৰ নাম্বাৰ আছে, গতিকে আধাৰ নাম্বাৰটো যিহেতু নেকি ভৰাব লাগিব, কিয়নো ইয়াত টেক হোম ৰেচনৰ ক্ষেত্ৰত তেতিয়াহে ইয়াত তথ্যসমূহ আপলোড হ'ব। গতিকে আধাৰ নাম্বাৰ সকলো পুৰণা ৰেজিষ্ট্ৰেশ্যন যিবিলাকৰ বেনিফিচিয়াৰী কৰি থোৱা আছিলে সেইবিলাকক আকৌ পুনৰ আধাৰ নাম্বাৰ ইয়াত ভৰ্তি কৰিব লাগিব। যদি আধাৰ নাম্বাৰ ভৰ্তি যদি কৰোঁ তেনেহ'লে কি সমস্যা দেখা দিব মই এতিয়া এইটো দেখাম। এতিয়া অদিজা বুঢ়াগোহাঁই, ইয়াত যদি আধাৰ নাম্বাৰ ভৰ্তি হ'ল বা ভৰ্তি কৰিব বিচাৰিছোঁ তেনেহ'লে কেনেকৈ কৰিম, ইয়াত আমি এতিয়া ক্লিক কৰিম। ক্লিক কৰাৰ পাছত এনেকুৱা এখন স্ক্ৰীন ওলালে, গতিকে আগৰ নিচিনাকৈ ইয়াত ভেৰিফাই অপশ্যনটোত মই এতিয়া ক্লিক কৰিম। ভেৰিফাই অপশ্যনটো ক্লিক কৰাৰ লগে লগে ইয়াত মই যদি এই নামটোত আধাৰ নাম্বাৰটো ভৰ্তি কৰোঁ, ইয়াত আপোনালোকে দেখিলে যে ফুল নেম, শিশুটো ফুল নেম ওলালে, তাৰপিছত এই আধাৰ নাম্বাৰ ইয়াত ভৰ্তি কৰিম। ইয়াত যদি ক্লিক কৰা হয়, দেখিছে ক্লিক কৰা হ'লেও এই আধাৰ নাম্বাৰ ভৰ্তি কৰা কোনো অপশ্যন বা সুবিধা ইয়াত 13.8 ভাৰ্চনটোত দিয়া হোৱা নাই। গতিকে আমি আশা কৰিম পৰৱৰ্তী
আপডেটত এইটো পুৰণা ৰেজিষ্ট্ৰেশ্যন হৈ থকা বেনিফিচিয়াৰী আধাৰ নাম্বাৰ ভৰাবৰ কাৰণে সুবিধা কৰি দিয়ে যেন। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল লাগিল, লাইক শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখি আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।